যে নতুন ব্লগলৈ আপোনালোক স্বাগত। আজি বিশেষ আয়োজন মানে বিহুৰ কাৰণে নাৰিকলৰ লাড়ু এখানে কৈ দিয়া লাড়ু বনাম আমি আৰু নাৰিকলৰ চিৰা ইটাৰ পৰা ষ্টাৰ্ট ইফালে সৰু বোৱাৰী আৰু ইফালে ডাঙৰ বোৱাৰী বিহুৰ প্ৰস্তুতি নাৰিকলৰ চিৰা দিলে নাৰিকলৰ লাড়ু আৰু চিৰা লাড়ু বনাম অলপ দেৰিকৈ ডাঙৰ বোৱাৰী ইফালে নাৰিকলটো ৰুকি আছে আজি পাকঘৰত খুব ঠাণ্ডা আজি বাহিৰত খুব ঠাণ্ডা বিচাৰি লৈছোঁ আজি ছাতৰ ওপৰত বনাবলগীয়া ক্ষমতা নাই আজি বতাহটো বেছি কিন্তু একচুৱেলি তাতে ভাল লাগিলে হয় আৰু আমাৰ জিমি চাব ধৰিছে আয়োজনটো কেনেকৈ চলি আছে ভইচৰ পিছত জিমিক দিম মানে কি বৰ প্ৰিয় তাইৰ জিমি বৰ প্ৰিয় নাৰিকলৰ লাড়ু চিৰা কাৰণে ৰেডি কৰিছা আৰু বিহুৰ আমি আৰম্ভ কৰিম লাড়ু বনোৱা সকলো মিলি আমি ধুনীয়াকৈ লাড়ু বনাম সব মিলি আমি সকলো বস্তু বনাই চনাই সোমবাৰে আমি আকৌ আপোনালোকক দেখাম প্লেট সজাই ফেলে সকলোৱে একেলগে খাম দেই আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ কিবা ক'বা ব্যস্ত নাৰিকল ৰুকাত ব্যস্ত প্ৰায় টোপনি পাৰে উঠিছে মোজ ভাঙা নাই ল'ৰা বাবা অলপ পিছত বাবাই নাচিব বাবা নাচিব না নাচিব মা কি বনাইছা চিৰা ভাজিছোঁ আমি অঁ চিৰা লাড়ু বনাম অঁ এতিয়া চিৰা লাড়ু হ'ব চিৰা লাড়ু হ'ব চিৰা ভাজি আছোঁ বিহুত খৰি দি বনালে বেছি ভাল লাগে টেষ্টিটো বেছি আৰু আৰু বিহু লাগে আৰু খৰি দি বনালে সেই গতিকে আমি খৰি ব্যৱহাৰ কৰিছোঁ আৰু খৰি বনালে তেতিয়া বিহু লাগে বিহু লাগে গেছত বনালে 12 মাহেতো গেছতে খাওঁ খৰি ব্যৱহাৰ নহয় আমি আজি বিহু উপলক্ষে আমি খৰিৰে ব্যৱহাৰ কৰি আছোঁ সেই গতিকে আমি খৰিৰে বনাওঁ আৰু মা বিহুৰ উপলক্ষে কিবা ক'বা নেকি বিহু উপলক্ষে মানে বিহু সমূহ ৰাইজলৈ বিহু শুভেচ্ছা জনালোঁ বিহু ভালে ভালে যাক সমূহ ৰাইজে সকলে যাতে এসাঁজ ভালকৈ খায় সেয়া আমাৰ কামনা হৈ গ'ল এইখিনি নাৰিকলৰ চিৰা হৈ গ'ল অলপ আগতে যি বহাইছিলোঁ এতিয়া আমি নাৰিকলৰ লাড়ুৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ আৰু বনাই আছোঁ তেতিয়া যে ভাজিছিলোঁ এতিয়া এনেকুৱা হ'ব তাৰপিছত এনেকুৱা লাড্ডু টাইপত চেপ দিম আৰু এতিয়া আমাৰ কি বনাইছে এতিয়া এইটো গাজৰৰ লাড়ু হয় আমাৰ পিঠা নাৰিকলৰ পিঠা সৰু বোৱাৰী মা আৰু ডাঙৰ বোৱাৰী আজি পিঠা বনাই আছে বোৱাৰী যিহেতু নতুন পিঠা কেইখন বনালা আৰু মা মইতো আৰম্ভণিৰ পৰাই আছা আৰু একদম আৰু লাষ্টক লাগি আৰম্ভণি হৈছে বনোৱা কেনেকুৱা হৈছে গম নাপাওঁ হ'লে খালেহে গম পাম খালেহে গম পাম
তে এখন এখনকৈ খালা নাই খোৱা নাই মাইনো খোৱা নাই নাই মাৰ সোৱাদৰ ধুনীয়া সোৱাদে হয়